वेलकम टू मैनिफेस्ट लार्निंग। आज सेशनट इंडियार हिस्ट्री केटामान कुएश्चन आलोचना करिम जिबुर कुएश्चन आपनालोकर आगंतुक असम पुलिस सब इन्सपेक्टर नाइबा आसाम डाइरेक्ट रिक्रुटमेंट बा अन्यान्य जिकोनो धৰণৰ स्टेट गभर्नमेन्टे हक बा सेंट्रल गभर्नमेन्टे हक सकलो धৰণৰ एग्जाমৰ কাৰণে সহায় হ'ব। इंडियन हिस्ट्री এটা গুৰুত্বপূৰ্ণ টপিক। ইয়াৰ পৰা কুৱেশ্চন যিকোনো কম্পিটিটিভ এক্সামত দেখা যায়। মই ইয়াৰ এটা প্লেলিষ্ট বনাই দিম। সেই প্লেলিষ্টসমূহত অল ইণ্ডিয়ান হিষ্ট্ৰীৰ মানে ক্ৰনলজিকেল অৰ্ডাৰত মই কুৱেশ্চনসমূহ দিবলৈ ট্ৰাই কৰিম। আজিৰ প্ৰথম কুৱেশ্চন হ'ল আন্ডাৰ দ্য মুগলছ হুইচ ওৱান অফ দ্য ফলোয়িং ৱাজ মেইন ইম্পৰ্ট আইটেম। মোগলৰ দিনত তলত উল্লেখিত কোনটো সামগ্ৰীৰ মূলতঃ আমদানি কৰিছিল বা সেইটো সামগ্ৰী আমদানিৰ ক্ষেত্ৰত বিখ্যাত আছিল সেইটো সুধিছে। অপশ্যন এ কটন, অপশ্যন বি টবাকো, অপশ্যন সি মেজ আৰু অপশ্যন ডি আছিল ৰ সিল্ক। গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ ডি যিটো দি আছে ৰ সিল্ক। এই ৰ সিল্কে মূলতঃ সামগ্ৰী আছিল যিটো সামগ্ৰী মোগলৰ দিনত বেছিকৈ আমদানি কৰা হৈছিল। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। হু ৰোড দ্য বাবৰনামা। বাবৰনামা কোনে লিখিছিল সুধিছিল। অপশ্যন এ আবুল ফাজল, অপশ্যন বি বাবৰ, অপশ্যন চি আকবৰ আৰু অপশ্যন ডি হুমায়ুন। গতিকে বাবৰনামাখন হৈছে বাবৰৰ আত্মজীৱনী, যিখন বাবৰৰ সকলো কাহিনী ইয়াত লিপিবদ্ধ কৰা হৈছিল। গতিকে এই বাবৰনামা পুথিখন বাবৰে ৰচনা কৰিছিল। গতিকে অপশ্যন বিত যিটো আছে বাবৰে শুদ্ধ উত্তৰ। বাবৰনামা বাবৰে ৰচনা কৰিছিল। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। আৰু মোগলৰ শাসনকালত এই বাবৰে আছিল একমাত্ৰ যিয়ে অটোবায়োগ্ৰাফি বা আত্মজীৱনী লিখিছিল। আৰু এই বাবৰনামাখন পাৰ্চী ভাষালৈ অনুবাদ কৰিছিল আব্দুল ৰহিম খান ই খান্না। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। দ্য মেইন আউটলেট ফৰ ফৰেইন ট্ৰেড ডিউৰিং আকবৰ্ছ ৰেইন ৱাজ দ্য পৰ্ট অফ। আকবৰৰ শাসনকালত বৈদেশিক বাণিজ্যৰ মুখ্য বিপণী আছিল অৰ্থাৎ কোনটো বন্দৰৰ জৰিয়তে বস্তু আদান প্ৰদান বা আমদানি ৰপ্তানি কৰা আছিল সেইটো সুধিছে আকবৰৰ দিনত। অপশ্যন এ কৰাচী, অপশ্যন বি চুৰাট, অপশ্যন চি কলকাতা আৰু অপশ্যন ডি আছে বম্বে। গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ বিত যিটো দি আছে চুৰাটৰ জৰিয়তে এই মোগলৰ শাসনকালত বেপাৰ বাণিজ্যৰ মুখ্য পৰ্ট আছিল এইটো। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। হু ৰোড দ্য হুমায়ুননামা। হুমায়ুননামা কোনে লিখিছিল সেইটো সুধিছে। অপশ্যন চাৰিটা দি আছে। অপশ্যন এ আকবৰ, অপশ্যন বি হুমায়ুন, অপশ্যন চি চালিমা চুলতান আৰু অপশ্যন ডি আছে গুলবাদন বেগম। গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ ডি যিটো আছে গুলবাদন বেগম। এই গুলবাদন বেগমে হুমায়ুননামা ৰচনা কৰিছিল। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। দ্য উপনিষদ ৱেৰ ট্ৰান্সলেটেড ইনটু পাৰ্চিয়ান লেংগুৱেজেছ বাই। উপনিষদসমূহ পাৰ্চী ভাষালৈ কোনে অনুবাদ কৰিছিল সেইটো সুধিছে তলত উল্লেখিত। অপশ্যন চাৰিটা দি আছে। অপশ্যন এ প্ৰিন্স চৌজা, অপশ্যন বি প্ৰিন্স মুৰাদ আৰু অপশ্যন চি প্ৰিন্স দাৰা চুখহ আৰু অপশ্যন ডি প্ৰিন্স খুচৰু। গতিকে শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ চি যিটো দি আছে প্ৰিন্স দাৰা চুখহ। এই দাৰা চুখহে উপনিষদসমূহ পাৰ্চী ভাষালৈ অনুবাদ কৰিছিল। নেক্সট দ্য জাহাংগীৰ মহল এট আগ্ৰা ৱাজ বিল্ড বাই হোম। আগ্ৰাত জাহাংগীৰ মহল যিটো আছে সেইটো কোনে নিৰ্মাণ কৰিছিল সেইটো সুধিছিল বা কাৰ দ্বাৰা নিৰ্মাণ কৰা আছিল সুধিছে। অপশ্যন এ আকবৰ, অপশ্যন বি ঔৰংজেব, অপশ্যন চি শ্বেৰশ্বাহ আৰু অপশ্যন ডি শ্বাহজাহান। গতিকে শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ এ যিটো আছে আকবৰ। এই আকবৰে জাহাংগীৰ মহল নিৰ্মাণ কৰিছিল আগ্ৰাত অৱস্থিত। নেক্সট প্ৰিন্স দাৰা চুখহ ৱাজ দ্য চন অফ হোম। ৰাজকুমাৰ দাৰা চুখহ কাৰ পুত্ৰ আছিল সুধিছে। অপশ্যন এ হুমায়ুন, অপশ্যন বি আকবৰ, অপশ্যন চি শ্বাহজাহান আৰু অপশ্যন ডি আছে জাহাংগীৰ। গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ চি যিটো দি আছে শ্বাহজাহান। এই শ্বাহজাহানৰ পুত্ৰ আছিল দাৰা চুখহ। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। দ্য জামা মছজিদ এট দিল্লী ৱাজ বিল্ড বাই হোম। দিল্লীত অৱস্থিত জামা মছজিদটো কাৰ দ্বাৰা নিৰ্মাণ কৰা আছিল সেইটো সুধিছে। অপশ্যন এ হুমায়ুন, অপশ্যন বি শ্বাহজাহান, অপশ্যন চি ঔৰংজেব আৰু অপশ্যন ডি দি আছে শ্বেৰশ্বাহ। গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ বি যিটো দি আছে শ্বাহজাহান। এই শ্বাহজাহানে দিল্লীত অৱস্থিত জামা মছজিদটো নিৰ্মাণ কৰিছিল। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। হু ৱাজ দ্য ফাৰ্ষ্ট মোগল কিং টু একুৱাৰ কোহিনুৰ ডায়মণ্ড। কোহিনুৰ হীৰা অৰ্জন কৰাৰ প্ৰথম মোগল ৰজা কোন আছিল সেইটো সুধিছিল। অপশ্যন চাৰিটা দি আছে। অপশ্যন এ জাহাংগীৰ, অপশ্যন বি হুমায়ুন, অপশ্যন চি আকবৰ আৰু অপশ্যন ডি আছে শ্বেৰশ্বাহ। গতিকে
কোহিনুৰ হীৰা অৰ্জন কৰিবলৈ সক্ষম হোৱা প্ৰথমজন মোগল ৰজা আছিল অপশ্যন নম্বৰ বি দ্বিতীয় দি আছে হুমায়ুনে আছিল প্ৰথম মোগল ৰজা যিয়ে কোহিনুৰ হীৰা অৰ্জন কৰিবলৈ সক্ষম হৈছিল নেক্সট কোৱেশ্চনলৈ আগবাঢ়িছোঁ দ্য পিকক থ্ৰন ৱাজ বিল্ড বাই হোম ময়ূৰ সিংহাসন কাৰ দ্বাৰা নিৰ্মাণ কৰা হৈছিল সেইটো সুধিছে অপশ্যন 4টা দি আছে অপশ্যন এ জাহাংগীৰ অপশ্যন বি হুমায়ুন অপশ্যন চি আকবৰ আৰু অপশ্যন ডি শাহজাহান গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ ডি যিটো দি আছে শাহজাহান এই শাহজাহানৰ দ্বাৰাই এই ময়ূৰ সিংহাসন নিৰ্মাণ কৰা হৈছিল দ্য কোহিনুৰ ডায়মণ্ড ৱাজ প্ৰেজেণ্টেড টু ঔৰংজেব বাই কোহিনুৰ হীৰাটো ঔৰংজেবক কাৰ দ্বাৰা উপস্থাপন কৰা হৈছিল সুধিছে অপশ্যন 4টা দি আছে মীৰ জুমলা অপশ্যন বি দি আছে শাহজাহান অপশ্যন চি দি আছে শিৱাজী আৰু অপশ্যন ডি আছে মীৰ কাছিম গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ এ মীৰ জুমলা এই মীৰ জুমলাই ঔৰংজেবক এই কোহিনুৰ হীৰা প্ৰদান কৰিছিল নেক্সট কোৱেশ্চনলৈ আগবাঢ়িছোঁ গুৰু গোবিন্দ সিং ৱাজ দ্য সন অফ গুৰু গোবিন্দ সিং কাৰ পুত্ৰ আছিল সুধিছে অপশ্যন 4টা দিয়া আছে অপশ্যন এ গুৰু অৰ্জন দেৱ অপশ্যন বি গুৰু গোবিন্দ সিং অপশ্যন চি গুৰু হৰকৃষ্ণ আৰু অপশ্যন ডি আছে গুৰু তেগ বাহাদুৰ গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ এ যিটো দি আছে গুৰু অৰ্জন দেৱ এই গুৰু অৰ্জন দেৱৰ পুত্ৰ আছিল গুৰু গোবিন্দ সিং নেক্সট কোৱেশ্চনলৈ আগবাঢ়িছোঁ ফ্ৰম হুৱেৰ মোগল ইম্পৰ্টেড ফ্ৰুইটছ মোগল সাম্ৰাজ্যৰ সময়ছোৱাত মোগলসকলে ক'ৰ পৰাই এই ফল আমদানি কৰিছিল নিজৰ খোৱা লোৱাৰ কাৰণে অপশ্যন 4টা দি আছে অপশ্যন এ সমৰকাণ্ড অপশ্যন বি আৰবিয়া অপশ্যন চি কাবুল আৰু অপশ্যন ডি দি আছে কলকাতা গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ যিটো দি আছে সমৰকাণ্ড এই সমৰকাণ্ডৰ পৰা মোগলসকলে তেওঁলোকৰ খোৱা লোৱাৰ কাৰণে ফ্ৰুইটসমূহ আমদানি কৰিছিল নেক্সট কোৱেশ্চনলৈ আগবাঢ়িছোঁ টবাকো ৱাজ ইণ্ট্ৰডিউচড ইন ইণ্ডিয়া বাই দ্য ভাৰতত ধঁপাতৰ প্ৰৱৰ্তন কোনে কৰিছিল সেইটো সুধিছিল অপশ্যন 4টা দি আছে অপশ্যন এ আৰবছ অৰ্থাৎ আৰবিয়ানসকলে অপশ্যন বি ইংলিছ অৰ্থাৎ ইংলিছ বা ব্ৰিটিছসকল অপশ্যন চি পৰ্তুগীজ আৰু অপশ্যন ডি আছে ফ্ৰেঞ্চ গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ চি যিটো দি আছে পৰ্তুগীজসকলে ভাৰতবৰ্ষত ধঁপাতৰ প্ৰচলন কৰিছিল নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ ডিউৰিং দ্য মোগল ৰুল এক্সেলেণ্ট কটন গুডছ ৱেৰ ওভেন ইন হুইচ ওৱান অফ দ্য ফলোয়িং চেণ্টাৰ্ছ মোগলৰ শাসন সময়ছোৱাত নিম্নলিখিত কোনটো কেন্দ্ৰত উৎকৃষ্ট কপাহৰ সামগ্ৰী বোৱা হৈছিল অৰ্থাৎ কপাহেৰে নিৰ্মিত কাপোৰ কানি সেইবোৰ নিৰ্মাণ কৰা হৈছিল সেইটো সুধিছে অপশ্যন 4টা দি আছে অপশ্যন এ আগ্ৰা অপশ্যন বি দিল্লী অপশ্যন চি ফাৰগানা আৰু অপশ্যন ডি দি আছে কলকাতা গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ এ যিটো দি আছে আগ্ৰা এই আগ্ৰাত মোগলৰ দিনত এই কটনেৰে নিৰ্মিত কাপোৰ কানিসমূহ নিৰ্মাণ কৰা হৈছিল নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ হু কম্পাইল দ্য আদি গ্ৰন্থ কোনে সংকলন কৰিছিল সেইটো সুধিছিল অপশ্যন এ গুৰু অৰ্জন দেৱ অপশ্যন বি গুৰু গোবিন্দ সিং অপশ্যন চি গুৰু হৰকৃষ্ণ আৰু অপশ্যন ডি আছে গুৰু তেগ বাহাদুৰ গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ যিটো দি আছে গুৰু অৰ্জন দেৱ এই গুৰু অৰ্জন দেৱে আদি গ্ৰন্থ সংকলন কৰিছিল ভিডিঅ'টো এইখিনি আছিল যদি ভাল লাগিছে লাইক কৰিব শ্বেয়াৰ কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব